क'क्राझार HPT টিভি চেণ্টাৰে শ্বাটডাউন হোৱাৰ ফটো কিবা নটিছ আহিছিল নোটিছ এটা পাইছোঁ আমি যোৱা সোমবাৰে আমাৰ প্ৰচাৰ ভাৰতীৰ পৰা ওলাইছে যে নট অনলি কোকৰাঝাৰ অল অভাৰ ইণ্ডিয়াত মোৰ দেন 400-500 এনেকুৱা চেণ্টাৰ HPT দূৰদৰ্শন আৰু LPT এনেকুৱা বন্ধ কৰি আছে চৰকাৰৰ এইটো কিবা প্লেন প্ৰচাৰ ভাৰতীৰ সেই হিচাপে আমি নোটিছ এটা পাইছোঁ ডেডলাইন কেতিয়ালৈকে দিছে ডেডলাইন বেলেগ 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 আছে আমাৰ কোকৰাঝাৰটো আছে 31 মাৰ্চ 2022 31 মাৰ্চ 2022 ভিতৰত কমপ্লিট শ্বাটডাউন কৰিব লাগে বৰ্তমান আমাৰ ইয়াত অনলি টেকনিকেল মানুহ লাগে সেইকাৰণে আমাৰ ইয়াত 7জন মান আছে 7জনেই টেকনিকেল ষ্টাফ আছে থেংক ইউ কনভাৰ্চন হৈছে একচুৱেলি আগৰ হেৰিটো মোৰ মনত নাই কেতিয়াবা হৈছিলে কিন্তু ইয়াত আহিছিলে 2010ত 10 ইয়াৰ্ছ হৈ গ'ল ইয়াতে HPTটো শ্বিফ্ট হোৱাৰ পিছত নতুন এইটোতো গভৰ্ণমেণ্ট পলিচি এতিয়া গভৰ্ণমেণ্টে কি কৰে প্ৰচাৰ ভাৰতী কি কৰে তেওঁলোকেই জানিব আমিতো একো গম নাপাওঁ ইয়াৰ পৰা থেংক ইউ